ইয়াৰ আগতে আলোচনা কৰিছিলোঁ যে আমাৰ বেদৰ যিটো আগম আৰু নিগমবাদ, আগমবাদৰ যিটো পদ্ধতি নিগমৰ তাৰ ওলোটা, অৰ্থাৎ আগমে যাগ যজ্ঞ পূজা পাতলৰ প্ৰতি মানুহক ধাবিত কৰে আৰু নিগম শাস্ত্ৰই এইবিলাক নকৰি একমাত্ৰ ঈশ্বৰত ভক্তি কৰিলে সমস্ত হয় বুলি কয়। গতিকে আমাৰ মহাপুৰুষ শংকৰদেৱে বেদৰ যিটো নিগমবাদ সেইটো আমাক কৈছে আৰু মাধৱদেৱেও সেই কথাটো আমাক উল্লেখ কৰিছে যে আমি 5টা যজ্ঞ কৰি ধন টকা পইচা খৰচ কৰি কলি যুগৰ মানুহে সেইমতে আমি কৰিব নোৱাৰোঁ। গতিকে আমাক সহজ উপায় দিছে, আমি একমাত্ৰ ঈশ্বৰত আশ্ৰয় গ্ৰহণ কৰি ভগৱন্তৰ গুণনাম ল'লেই আমি সকলো ঋণৰ পৰা নিজক মুক্ত কৰিব পাৰিম। ইয়াৰ পিছত কৈছে যে এই পঞ্চযজ্ঞ কৰিলেও কোনোবাই কৰিলেও তেওঁৰো আৰু কৰ্তব্য আছে কি, তাহাৰৰ কৰ্তব্য কথা আছে অসংখ্যাত, হৰি বিমুখৰ হৈ ব্যৰ্থে আয়ু পাতে। আমি মানুহৰ জন্ম পাই পেলাই যদি হৰি কথা নুশুনি কেৱল আন কথাতেই ব্যস্ত হৈ থাকোঁ তেতিয়াহ'লে আমাৰ জীৱনটো বৃথা হৈ যাব বুলি কৈছে। আন কৰ্মে লগাইলে যতেক সিও হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। কাৰণ আমাৰ ঈশ্বৰ কৃষ্ণৰ কথা শুনিব পৰা অধিকাৰ মানুহৰ বাদে আন জীৱৰ নাই। আমি মানুহ হৈ যদি কেৱল বিষয় সুখতে আবদ্ধ থাকোঁ, এতিয়া গুৰুজনে আক্ষেপ কৰিছে, মিছা বিষয় অকলাগি নৰে ধৰে জন্ম, ইন্দ্ৰ সুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে। কেনেকৈ বোলে, অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, গৈ বিস্তা বন্দী সুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত প্ৰাণ কৰি যি শকতাৱত হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিস্তা খাই সমানে শকতাৱত হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেনেকৈ শুকৰি সংযোগে। স্বৰ্গত ইন্দ্ৰই ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় ভোগ কৰে, গেলা পচা ঠাইত গাহৰিটোৱে গাহৰিজনীৰ লগত একেটাই ভোগ কৰে। যাৰ কাৰণে মাধৱদেৱে বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰি সংগে পায়, হৰিপদ সেৱা নৰ তনু বিনে নাই। গতিকে আমি নৰ দেহা পাই ঈশ্বৰৰ ভক্তি কৰাটো আমাৰ কৰ্তব্য, আমাৰ দায়িত্ব। যদি আমি নকৰোঁ তেতিয়াহ'লে আমি আকৌ অহা ঠাইলৈ গুচি যাব লাগিব। মনুষ্যৰ জন্ম পাই হৰি নৱজিলা, অৱশ্যে শুইবা ভাই তৃণ তৰু শিলা। গতিকে আমি তৰু তৃণ শিলাৰ পৰা আহিছোঁ, আকৌ আমাৰ জীৱনটো তৰু তৃণ শিলালৈ যাব আৰু তৰু তৃণ শিলাবিলাকে মানুহৰ জন্ম পাবৰ কাৰণে উপকাৰ সাধন কৰি আগবাঢ়ি আহি আছে। এই কথাটো আমাক দেখুৱাইছে। অতীন ভৈলে ধন কুটুম্বৰ চিন্তা কৰে, নিদ্ৰা স্ত্ৰী আলাপনে ৰাতি আয়ু হৰে। অমিছা বিষয়ক মাত্ৰ কৰে অভিলাষ, ইহে কোনে দেখে নৰে আপোন বিনাশ। এতিয়া আমাৰ দিন হোৱাৰ লগে লগে, ৰাতিপুৱা হোৱাৰ লগে লগে আমি ধন টকা পইচা উপাৰ্জন, পৰিয়াল পোহপাল কৰাৰ কথাই আমি বিশেষকৈ ভাবোঁ আৰু ৰাতি হ'লে স্ত্ৰী আলাপনাত আমি সময়বিলাক পাৰ কৰোঁ। গতিকে এই মিছা বিষয়বিলাকত যাতে আমি অভিলাষ কৰি থাকিবলৈ, আশা কৰি থাকিব লগা নহয়। কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়, ইহাক চেদিলে হৈব দৃঢ় পৰিচয়। কাম ক্ৰোধ লোভ মোহে মোহিত সকল, নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আপুনি যদি সদায় কামনা বাসনাতে আসক্ত হৈ থাকে, আপোনাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰে, তললৈ যাব লাগিব। এতিয়া উপায় কি হ'ব? গুৰুজনে কৈছে, কাম ক্ৰোধ লোভ মোহ বিষয়ক আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। যে মোৰ ভকতক এইবিলাক দুখে স্পৰ্শ কৰিব নোৱাৰে। মোৰ ভকত কেনেকৈ থাকে? পদুম ফুলৰ দৰে থাকে। পদুম ফুল যেনেকৈ বোকা পানীতে সৃষ্টি হয়, কিন্তু বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে, তেনেকৈ সন্ত মহন্ত ভক্তসকল বিষয় সংসাৰতে থাকে, ল'ৰা তিৰোতাৰ মাজতে থাকে, মই দিয়া ধন ঐশ্বৰ্য সম্পত্তিৰ মাজতে থাকে, কিন্তু সেইবিলাকৰ বিনাশী মোহে মোৰ ভকতক কেতিয়াও তাতে আসক্ত কৰি ৰাখিব নোৱাৰে। ব্ৰহ্মণাধ্যায় কৰ্মাণি সংগম ত্যক্তে কৰোতি যশ,
লিপ্ততে ন চ পাচু ন পদ্ম পত্ৰম মিমাম ভাস। পদুম ফুল যেনেকৈ বোকা পানীত জন্ম হ'লেও বোকা পানীয়ে পদুম ফুলক লিপ্ত কৰি ৰাখিব নোৱাৰে, মোৰ ভকতকো বিষয়ৰ মানে আসক্তই তেওঁ মানে আসক্ত কৰি ৰাখিব। বিষয়ৰ চিন্তা মোহে তেওঁ কেতিয়াও বিষয়ৰ চিন্তাত আসক্ত কৰি ৰাখিব নোৱাৰে। মোৰ ভকতে ভাৱনাৰ দ্বাৰা, ভক্তি ভাৱনাৰ দ্বাৰা বিষয় সংসাৰতে থাকি কাছৰ দৰে মনৰ ভাৱনা পূৰণ কৰিব পাৰে। কাছৰ বৈশিষ্ট্য কি? বালিত কণী পাৰে, পানীত উমনি দিয়ে। বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে। অজেহেন কশ্যপে তৰে দিব পাৰি, জল মাজে ফুকাৰয় সেই মতে সন্তে বিষয়তে থাকি সদায় মোক গুৰুজন দেখাইছে কাছই যেনেকৈ বালিত কণী পাৰি পানীত উমনি দি ভাৱৰ দ্বাৰা বালিত কণী ফুটাই দিয়ে, তেনেকৈ সন্ত মহন্ত ভক্ত বৈষ্ণৱ সাধুসকল মোৰ দিয়া গৃহাশ্ৰমতে থাকে, কিন্তু তাতেই থাকি তেওঁলোকে ঈশ্বৰ চিন্তা কৰি ভক্তিৰ মাজেদি তেওঁলোকে পৰম গতি লাভ কৰিব পাৰে। গতিকে আমি ভাৱটো সদায় ঈশ্বৰত ৰাখি পেলাই আমি কৰ্মবিলাক কৰিব। অহেন জানি যাৰ ইচ্ছা মুখ্য কথা পৰীক্ষিত দেৱে শুনি উপ কৃষ্ণ কথা, বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিবে মনত। এতিয়া পৰীক্ষিত উদ্দেশ্যি কৈছে যে সেইকাৰণে সেই পৰীক্ষিত তুমি যদি মুখ্যত্ব লাভ কৰিব খোজা তেতিয়াহ'লে তুমি কৃষ্ণ কথা শুনিবলৈ যত্নপৰ হ'বা। যে কৃষ্ণৰ ভক্তি কৰিলে আমি ইয়াতেই আমাৰ স্বৰ্গ মুখ্য সকলো সুখৰ আমি অধিকাৰী হ'ব পাৰোঁ। আমাৰ ভাগৱতৰ এঠাইত কৈছে স্বৰ্গ নৰক যিটো পৰম মুকুতি, তিনি এক তুল্য যাৰ হৰিত ভকতি। ঈশ্বৰৰ ভক্তি থকাজনে স্বৰ্গৰ ভোগ বৈকুণ্ঠৰ সুখ লাভ কৰিব পাৰিব, আৰু তাকে যদি নকৰে তেতিয়াহ'লে নৰকৰ যন্ত্ৰণা ভোগ কৰিব লাগিব। গতিকে আমি ভকতিৰ দ্বাৰা যাতে ইয়াতেই স্বৰ্গৰ সুখ আৰু বৈকুণ্ঠ স্বৰ্গৰ ভোগ আৰু বৈকুণ্ঠৰ সুখ লাভ কৰিব পাৰোঁ, তাৰ কাৰণে আমি ভক্তিৰ আশ্ৰয় ল'ব লাগিব। কাৰণ পুণ্য হ'লেহে আপুনি সুখ আৰু ভোগ কৰিবলৈ পাব, আৰু পুণ্যহীনজনেহে ঈশ্বৰৰ ভক্তি কৰিব পাৰিব। যাহাৰ আছে পুণ্য অসংখ্যাত সিহে পাতে কাণ কৃষ্ণৰ কথা। কৃষ্ণ কথা যিকোনো মানুহে শুনিব নোৱাৰে, পুণ্যৱান মানুহ হ'ব লাগিব। গতিকে আমি পুণ্যটো আৰ্জন কৰিবলৈ হ'লে আমাৰ দুটা প্ৰকাৰে আমাক দেখাইছে। এটা হ'ল কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তি, আনটো হৈছে পৰৰ উপকাৰী কৰ্ম। এইবিলাকৰ মাজেদি আমি পুণ্য সঞ্চয় কৰি আমি ইয়াতেই স্বৰ্গৰ ভোগ আৰু বৈকুণ্ঠৰ সুখৰ অধিকাৰী হ'ব পাৰিম। বিবেচিত কৃষ্ণ গুণ নাম কীৰ্তনত কৃষ্ণৰেখে পাদ পদ্ম স্মৰিব মনত। সদায় আমি কৃষ্ণৰ চিন্তা আমি কৰিব লাগিব, নহ'লে আমাক গুৰুজন দেখাইছে নৰকতো স্বৰ্গ সুখ কৃষ্ণ কথা শুনে, স্বৰ্গতো নৰকতো কৃষ্ণ কথা বিনে। আপোনাৰ ধন টকা পইচা চব আছে, কিন্তু আপোনাৰ ঘৰত কোনো ভকত বৈষ্ণৱ নাযায়, আপুনি কোনো ঈশ্বৰৰ কথা নুশুনে, তেতিয়াহ'লে আপোনাৰ মনটো কেতিয়াও শান্তিত থাকিব নোৱাৰে, আপোনাৰ মনটো অশান্তিত থাকিব। আপোনাৰ ধন টকা পইচা নাই, কিন্তু ভকতৰ লগত ঈশ্বৰ কৃষ্ণৰ কথা অমৃতৰ কথা শুনি থাকে, আপুনি তাতে আনন্দ পাই আছে। আপোনাক বাহ্যিক দুখে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। গুৰুজনৰ দিনত তেনেকুৱা এটা উদাহৰণ দিছে যে গুৰুজনৰ ওচৰত ভাগৱত শুনিবলৈ আটা পুৰুষসকল আহে, তাৰ ভিতৰত আটাইতকৈ আগতীয়াকৈ অহা এটা পুৰুষজন হ'ল শ্যামাতা। শ্যামাতাৰ অৱস্থা চবতকৈ বেয়া, তেওঁ সকলোতকৈ আগতে আহে আৰু সদায় মুখত হাঁহি লৈ আহে। অহাৰ লগে লগে গুৰুজনে কয় শ্যাম আহিলা? হয় গুৰুদেৱ আহিলোঁ। আহা আহা বহা। প্ৰসাদ মুঠি ল'লানে? বোলে হয় ল'লোঁ প্ৰভু। কিহে ল'লা? আপোনাৰ খবৰ আশীৰ্বাদত পঞ্চামৃতে গ্ৰহণ কৰি অহা হৈছে। বৰ সহজ হৈছে নাই? তাৰপিছত আকৌ কৃষ্ণ আলাপ কৰি যায়, পিছদিনা আকৌ তেওঁৱেই আগত আহে। ইয়াৰো এটা তত্ত্ব আছে, আমাৰ গীতাত কৈছে যিনো সেৱা সকাম পবিত্ৰ অনুষ্ঠান নামঘৰলৈ প্ৰথম অহাজনেই মই বুলি কৈছে। প্ৰথমজন মই, অৰ্থাৎ আপুনি প্ৰথম ভকতজন হ'বলৈ হ'লে আপুনি বিষয়বিলাক কিমান ত্যাগ কৰিব পাৰিব?
আৰু বিষয় কৰ্মবিলাক কিমান আগতীয়াকৈ আপুনি কৰি সেইদিনা নিৰ্দিষ্ট সময়ত আহিব লাগিব। তাৰ প্ৰতি আপোনাৰ অনুৰাগৰ ওপৰত নিৰ্ভৰ কৰিব। যিটো কথা আমাৰ মাধৱ পুৰুষে লিখিছে, তোমাৰ গুণৰ মহিমা দেখিয়া আনন্দ কামৰ দূৰতে তেতিয়া থৈছোঁ। যে ভগৱানৰ গুণনাম শুনিবৰ কাৰণে আমি বিষয়ৰ আন কামবিলাক ত্যাগ কৰি আহিব পাৰিব লাগিব। যেনেকৈ গোপীসকলে মানে ব্ৰজধামত বংশী ধ্বনি শুনাৰ লগে লগে কটু গোপী যাই গাই দুহনক এৰি আশাতে থাকিল দুগ্ধ চৰু সৈতে কৰি পিয়ন্তে আছিল শিশু তাহাকো নগনি অতি শুশ্ৰূষাকৈ এৰি যাই ককুলনি কটুস্বামী আছিল চানিৰ পৰচন্তে আধা বুজা ভূঞা কটু যাই নিবাৰয় প্ৰতিপুত্ৰ ভাতৃ আগমন্তে গোবিন্দে হৰিলে চিত্ৰ তথাপি নললে যাইবে নাপায় গৃহমধ্যে কটু গোপীগণ মনে ধৰি কৃষ্ণক কৰিলা আলিংগন। মানে অনেক জন্মৰ কৰ্ম বন্ধ কৰি ক্ষীৰ এৰি তনু এখনে কৃষ্ণকে কৰিলে। আজি আপোনালোকৰ নিমন্ত্ৰণী ৰক্ষা কৰিব কোনোবাই পৰা নাই, ঘৰতে কিবা স্বাস্থ্যজনিত কাৰণত আহিব নোৱাৰিলে, মনে যদি ভাবি থাকে দিদিও আজি যোৱা হ'লে কিমান ধুনীয়াকৈ কথা শুনিবলৈ পালোহেঁতেন, এই বুলি যদি তেওঁ তাতে ভাবি থাকে তেতিয়া ইয়াত অহাজনৰ সমান পুণ্যৰ অংশীদাৰ থাকে। এতিয়া এই কথাবিলাকত আমাৰ যিখিনি আধ্যাত্মিক দিশ সোমাই আছে সেই কথাবিলাক যে নাৰায়ণৰ স্মৰণে সেই পৰম মংগল, এই মানে জীৱনৰ জনম শান্ত। ভগৱন্তৰ নাম স্মৰণ কৰিলে আমাৰ মংগল আহি যায়। মই আৰম্ভণিতে কৈছিলোঁ সুমংগলেই অমংগল জানা কৃষ্ণ বিনে, অমংগলেই সুমংগল কৃষ্ণৰ কীৰ্তনে। আপোনাৰ এইখন ঘৰত কিবা অসুবিধা হৈছে, ঘৰ দুখন, এখন পৰিয়াল থকা এখন মহাপুৰুষ মানে ভগৱন্তই উদ্ধৱক চিনাকি কৰি থৈ যোৱা ঘৰখন। আমাৰ যাবৰ সময়ত এখন ঘৰৰ লগত চিনাকি কৰিছে, উদ্ধৱক কৈছে মোৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ ইহাকে বুলিয় গৃহ জানা মহাবীৰ। মোৰ সেৱা কৰিব পৰা যিখন ঘৰ সেইখনে হৈছে মনুষ্যৰ দেশ। আমাৰ ব্যক্তিগত জীৱনত মানসিকভাৱে, বৌদ্ধিকভাৱে, শাৰীৰিকভাৱে কিবা সামাজিক বা অন্যান্য দিশত আমাৰ কিবা আমাৰ আৱেগ অনুভূতিৰ সৃষ্টি হ'ব পাৰে, তেতিয়া কিন্তু তাৰ পৰা মুক্ত হ'বৰ কাৰণে আপুনি ভগৱন্তৰ নাম স্মৰণ কৰিব লাগিব। ভগৱন্তৰ নাম স্মৰণে আপোনাৰ মংগল আনি দিব। আৰু যদি ভগৱন্তৰ স্মৰণ নকৰে আপোনাৰ সকলো ধন টকা পইচা থাকিলেও আপোনাৰ মানে কষ্টৰ পৰা আমি হাত সাৰিব নোৱাৰিম। এতিয়া আমি এই কথাটো নুবুজি আমাৰ বহুত মানুহে এই কি কৰে, আপোনাৰ যেতিয়া বিপদ আপদ হয় তেতিয়াহে ঈশ্বৰক চিন্তা কৰে। যেতিয়া মানে সম্পদ কালত থাকে, বুজিছে নাই, সম্পদত বহুত মানুহে ঈশ্বৰক সেৱা পূজা নকৰে। কিন্তু আমাৰ গুৰুজনে কৈছে অসম্পদ কালত যিজনে ভগৱন্তক নিশ্চয় স্মৰণ কৰে আৰু অমংগল সকল বিষয় তাক ৰক্ষা কৰে হৰি। আপোনাৰ হক চব আছে, আপুনি ঈশ্বৰৰ নাম এৰা নাই, তেতিয়া সকলো বিপদৰ পৰা আপোনাক ভগৱন্তই মুক্ত কৰে। কিন্তু আমাৰ কিছুমানে কি কৰে, বিপদৰ কালতো কৃষ্ণক স্মৰে, নুভুলে সম্পদ কালে তাংক প্ৰতি তুষ্ট ভূতন্ত ঈশ্বৰক কিন্তু কোনো শাস্ত্ৰে কহে। আমাৰ কেতিয়াবা আমাৰ মানুহে কি কৰে, যেতিয়া বিপদত পৰে তেতিয়াহে ঈশ্বৰৰ নাম লয়, সম্পদৰ কালত ঈশ্বৰৰ নাম নলয়। গতিকে তেনে জীৱৰ প্ৰতি ভগৱন্ত কেতিয়াও সন্তুষ্ট হয় বুলি কোনো শাস্ত্ৰত উল্লেখ নাই। গতিকে আমি সম্পদ বিপদ সকলো সময়তে সুখে দুখে মুখে ধুনুক চাৰে ৰাম, এই অৱস্থালৈ আমি নিজক আগুৱাই নিব লাগিব। অন্তকালে হৰি স্মৰে যিটো ভাগ্য তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এই কথাটো আমি অলপতে ব্যাখ্যা কৰি গৈছোঁ।
যে মৃত্যুৰ সময়ত ঈশ্বৰৰ নাম ল'ব পৰাজন মহাভাগ্যৱান। আৰু আমি মানুহ হিচাপে এতিয়াৰ পৰাই সেইকাৰণে মানে পৰে বা পিছলে সৰ্পে বা দংশয়ে জ্বৰে তাপে ক্ৰিয়া কৰে, এতেকতে যিটো হৰিনাম লয় যম যাতনাকো কৰে। আমি সকলো সময়তে ভগৱন্তৰ নামটো যাতে আমাৰ মুখত আহে তাৰ প্ৰতি আমি অভ্যাস কৰিব লাগে। আপুনি কিমকিমীয়া বৰষুণ দি আছে, গৈ আছে, হঠাৎ ভৰিটো পিছল খালে, হঠাতে উজতি খালে, তেতিয়াও আপোনাৰ মুখত কৃষ্ণ বা ৰাম আহিব লাগে। কিন্তু আমাৰ অভ্যাস নথকাৰ কাৰণে হঠাৎ পিছল খালে বা উজুতি খালে বেলেগ শব্দ আহি যায়। গতিকে সেই বেলেগ শব্দটোৰ ঠাইত কৃষ্ণ বুলি ক'ব পৰা অভ্যাসটো আমি কৰিব লাগে। মনীষাটো যিটো বিষ্ণুভক্ত হয় তাহাৰ সমস্ত পাঠক হয়। আপুনি ইচ্ছা নাছিলে কৃষ্ণ বুলি কোৱা, হঠাৎ ভৰিটো উজুতি খাইহে কৃষ্ণ বুলি কয়, হয় নাই? অনিচ্ছাটো যদি কৃষ্ণ বুলি কয় তেতিয়াও তাৰ পাপৰ পৰা তেওঁ মুক্ত হয়। প্ৰেম ভাৱে যিটো ভজে কৃষ্ণ কোৱা পঢ়িব তাহাৰ কত প্ৰভাৱ। যদি কোনোবাই প্ৰেম ভাৱে যদি ঈশ্বৰৰ নাম সকলো সময়তে লয়, ৰাম কৃষ্ণ নাম যিটো সদায় মোৰে গায়, সদায় মংগল তাৰ অমংগল নাই। সকলো সময়তে আপুনি কৃষ্ণৰ গুণাম মুখেৰে নিশ্চিত কৰিবৰ কাৰণে অভ্যাস কৰিব লাগিব দেই, অভ্যাস কৰিব লাগিব। অৰ্জুনক কৈছে তুমি জীৱশ্ৰেষ্ঠ মানুহ অৰ্জুন, গতিকে তুমি মনক সংযম কৰিব নোৱাৰিলে তুমি জীৱশ্ৰেষ্ঠ উপাধি লোৱাৰ সাৰ্থকতা নহ'ব। অৰ্জুনে তাত প্ৰতিবাদ কৰিছে কি বুলি? হেন শুনি অসন্তোষ কৰন্ত অৰ্জুন অইন্দ্ৰিয়ক বৈশ্য কৰি বাক পাৰে কোন। ইন্দ্ৰিয় সংযম কৰিব কাৰ শক্তি আছে? এইটো প্ৰস্তাৱ মোৰ কাৰণে গ্ৰহণযোগ্য নহয়। তেতিয়া কৃষ্ণই হাঁহি মাৰি ক'লে, কৃষ্ণ বোলে সখী তুমি নকৰি বা ভয়, অভ্যাসতে ইন্দ্ৰিয় বৈশ্য আপুনি অভ্যাস কৰ। আজিৰ দৰে অভ্যাস কৰি থাকোঁতে থাকোঁতে আপুনি বহুত সময় বহি থাকিব পৰা হৈ যাব। আপোনাক ঈশ্বৰে কৃপা কৰিব। এয়াই হৈছে ঐশ্বৰিক শক্তিৰ মহিমা। গতিকে ভগৱন্তৰ ভক্তি কৰা জীৱই ধৈৰ্য, ক্ষমা, শান্তি, দূৰদৰ্শিতা, মানে সহনশীলতা সকলো সদ্গুণৰ অধিকাৰী হ'ব পাৰে। যিটো ব্ৰহ্মময় দেখে জগত নিখিল, যত পাপ পুণ্য সমস্ততে নিবৰ্তিল, হৰিৰ কথা কটাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ ৰাম। এতিয়া আমাক দেখাইছে, ভাগৱতে কৈছে ব্ৰহ্মময় দেখে যিটো জগত নিখিল। নিখিল মানে গোটেই জগত, সমস্ত জগতক যিজনে ব্ৰহ্মময় দেখিলে, অৰ্থাৎ ভগৱন্ত সমস্ততে বিৰাজমান হৈ আছে। এই ভাৱনাটো যেতিয়া আপোনাৰ হৃদয়ত প্ৰতিষ্ঠিত হ'ব, তেতিয়া আপুনি ভকতৰ শাৰীলৈ গতি কৰিব দেই। আমাৰ প্ৰশ্ন এটাও আহিছিল, ভকত হৰি ভকত, এই লক্ষীৰাম কাকনীয়াৰ বাবে কৈছিলে হৰি ভকত আৰু ভকতৰ মাজত কিবা পাৰ্থক্য আছে নেকি? হৰি ভকত আৰু ভকতৰ আচৰণ কেনেকুৱা হ'ব লাগে সবিশেষ বুজাই দিয়াৰ কথা কৈছে। ভকত হৰি ভকত, এতিয়া আমাৰ বিভিন্ন ভকত আছে, ভকত বিভিন্ন ধৰণৰ থাকে। আপুনি যদি শিৱক মানে ভজনা কৰে শিৱ ভকত, দুৰ্গাক ভজিলে দুৰ্গা ভকত, হয় নাই? আৰু হৰিক ভজিলে হৰি ভকত, হয় নাই? গতিকে আমি কাক ভজিব লাগে আচলতে? আমাক মহাপুৰুষ মাধৱদেৱে জীৱশ্ৰেষ্ঠ মানুহক কৈছে কৃষ্ণ একদেৱ দুখহাৰী, কাল মায়া দিনু অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱ নাই নাই, আর সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আনো নাহি তেওঁ, জানিবা বিষ্ণুকে সমস্ত জগতে সাৰ। গতিকে এই সমস্ত জগতৰ ভিতৰত বিষ্ণুৱে হৈছে সাৰ, তেওঁৰ পৰাই বাকী দেৱতাবিলাকৰ সৃষ্টি হৈছে। ব্ৰহ্মাকে প্ৰমুখ্য কৰি ৩৩ কোটি দেৱতা তেওঁ সৃষ্ট, তেওঁৰ আজ্ঞাবাহী ভিক্ত। গতিকে এক দেৱ এক সেৱ একবিনে নাই কেউ, এক ভগৱন্তকে আমাক ভজনাৰ কাৰণে শাস্ত্ৰ গুৰুৱে বা আমাক গুৰুসকলে আমাক দিছে, উপদেশ দিছে। কৃষ্ণৰ বিনে আৰু শ্ৰেষ্ঠ দেৱতা পৃথিৱীত দ্বিতীয়জন নাই। আৰু সেই কৃষ্ণক পুজিলে সমস্তৰে পূজা হয়, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয় বুলি কৈছে। এই কথা মই অলপ আগতে ব্যাখ্যা কৰি গৈছোঁ।
গতিকে এতিয়া হৰিক ভজাজনক হৰি ভকত বুলি কয়। এতিয়া হৰি ভজাজনক হৰি ভকত আৰু ভকত একেটা মুদ্ৰাৰ দুটা পিঠি নাই যে ভকত মানে মই আন দেৱতাক ভজিলে সেই দেৱতাৰ নাম অনুসৰি সেইজন ভকত। গতিকে হৰি ভজনাজনক হৰি ভকত। গতিকে এতিয়া হৰি ভকত হ'বলৈ হ'লে আপোনাৰ কাণত গামোচা চেলেং ল'লেই নহ'ব। কাণত চেলেং গামোচা ল'লে আপুনি হৰি ভকত বা ভকত নহ'বও পাৰে, যদিহে ভকতৰ তিনিটা আখৰৰ গুণ আপোনাৰ গাত নাথাকে। মনত ৰাখিব দেই, আপোনাৰ তিনিটা আখৰৰ গুণ যাৰ গাত আছে, ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা জীয়াৰীয়ে হওক, বৃদ্ধই হওক বা বাল্যই হওক, যাৰ মনত এই তিনিটা আখৰৰ গুণ আছে সেইজনক শাস্ত্ৰই ভকত বুলি স্বীকৃতি দিছে। এই তিনিটা আখৰ ভকত। এতিয়া ভ আখৰটোৱে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভ আখৰে কৈছে যে যোনে ঈশ্বৰক ভজনা কৰে ভগৱন্ত তেওঁৰ প্ৰতি সন্তুষ্ট হয়, তেওঁক উদ্ধাৰ কৰে। ভ শব্দে ভগৱন্ত ভৱ বিমোচন ভজন ভক্তিত তুষ্ট হুৱন্ত